আমাৰ আজিৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। ইন টাৰ্মছ অফ GDP, দ্য ৰেংক অফ আছাম ইন ইণ্ডিয়া ইজ। GDPৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? অসমৰ স্থান হৈছে 17th আৰু বৰ্তমান অসমৰ GDP গ্ৰথ ৰেট হৈছে 8.5% আৰু অসমৰ পাৰ কেপিটা ইনকাম হৈছে 82,078। The total cropped area of Assam is। অসমৰ মুঠ কৃষিভূমিৰ পৰিমাণ হৈছে, ইয়াৰ ৰাইট এনচাৰ হ'ব এ 40,87,449 হেক্টৰ। Assam ranked which position in the production of crude oil in India? খাৰুৱা তেল উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? অসমৰ স্থান হৈছে 3rd। What is the rank of Assam in the production of jute in India? মৰাপাট উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি? মৰাপাট উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে 3য়, অৰ্থাৎ এ নম্বৰটো শুদ্ধ হ'ব। State Cancer Institute of Assam is established in। ৰাজ্যিক কেঞ্চাৰ ইনষ্টিটিউট ক'ত অৱস্থিত? ই গুৱাহাটীত অৱস্থিত। ইয়াত অপশ্যনৰ খেলিমেলি হৈছে, মনত ৰাখিব ইয়াত গুৱাহাটী। অৰুন্ধতী স্কিম প্ৰভাইডছ 1 তোলা gold to those bridges who have an annual family income of। অৰুন্ধতী আঁচনিৰ অধীনত কন্যাক 1 তোলা সোণ প্ৰদান কৰা হ'ব, কিন্তু পৰিয়ালৰ ইনকাম কিমান হ'ব লাগিব? পৰিয়ালৰ ইনকাম বছৰি 5 লাখতকৈ কম হ'ব লাগিব। Which of the following goods did Assam export in largest amount? ইয়াৰ ৰাইট এনচাৰ হ'ল টি। অসমে চাহ আটাইতকৈ বেছি ৰপ্তানি কৰে। The Assam Company Limited has its headquarter in। আছাম কোম্পানী লিমিটেডৰ হেডকোৱাৰ্টাৰ কলকাতাত আছে। How many oil refineries are there in Assam? অসমত কেইখন তেল শোধনাগাৰ আছে? অসমত বৰ্তমান 4খন তেল শোধনাগাৰ আছে। সেইকেইখন হৈছে ডিগবৈ, গুৱাহাটী, বঙাইগাঁও আৰু নুমলীগড়। The Digboi refinery is run by। ডিগবৈ ৰিফাইনাৰী ইজ ৰান বাই ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, অৰ্থাৎ বি নম্বৰটো শুদ্ধ। Which of the following communities follows Brahma religion? Brahma religion is followed by Bodos. In which year the British entered Assam? অসমত ব্ৰিটিছে কেতিয়া প্ৰৱেশ কৰিছিলে? অসমত ব্ৰিটিছ প্ৰৱেশ কৰিছিলে 1826 চনত। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেংচুৱেৰী লোকেটেড? অসমৰ কোনখন জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত? গৰমপানী অভয়াৰণ্য কাৰ্বি আংলঙত আছে। ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম? অসমত কেতিয়া ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰা হৈছিলে? অসমত 2007 চনত নেশ্যনেল গেম অনুষ্ঠিত কৰা হৈছিলে। গিবন ৱাইল্ড লাইফ চেংচুৱেৰী ইজ লোকেটেড এট। গিবন অভয়াৰণ্য ক'ত অৱস্থিত? গিবন অভয়াৰণ্য যোৰহাট জিলাত আছে। দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ ইষ্টাব্লিছড ইন হুইচ ইয়েৰ? গুৱাহাটী টি অকশ্যন চেণ্টাৰ 1970 চনত স্থাপন কৰা হৈছিলে, গতিকে এ নম্বৰটো শুদ্ধ হ'ব। হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম? অসমৰ কোনখন নগৰক শিল্পনগৰী বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰ হ'ব বি শুৱালকুছি। নেক্সট কুৱেশ্যন, হুইচ চিটি অফ আছাম হেজ দ্য লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া? অসমৰ কোনখন চহৰত এছিয়াৰ আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ আছে?
ইয়াৰ ৰাইট এনচাৰ হ'ল বি জাগিৰোড গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটি স্থাপন কৰা হৈছিলে 1948 চনত ৰাইট এনচাৰ উইল বি চি আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল হালধীয়া চৰায়ে বাওদান খাই অন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন দ্য ইয়েৰ হালধীয়া চৰায়ে বাওদান খাই নামৰ বোলছবিখনে কেতিয়া ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ ফিল্মৰ সন্মান লাভ কৰিছিলে ইয়াৰ ৰাইট এনচাৰ হ'ল এ 1988 এইটোৱে আছিল আমাৰ শেষৰটো প্ৰশ্ন যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব গতিকে সকলোকে ধন্যবাদ থাকিল